চৰকাৰৰ ফালৰ পৰা যোৱা 2020-21 চনৰ যিসকল দুখীয়া ল'ৰা ছোৱালী বিশেষকৈ BPL কেটেগৰীৰ ল'ৰাসকলক আমাৰ BTR চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই মানে চাইকেল দিয়াৰ এটা আঁচনি গ্ৰহণ কৰিছিলে আৰু সেই আঁচনিৰ আমাৰ ইমানেই সৌভাগ্য যে আমাৰ এইখন জাৰাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰতে তেখেতে পাব্লিকলি মানে এনাউন্স কৰিছিলে যে আমি যেহেতু অসম চৰকাৰৰ ফালৰ পৰা ছোৱালীবিলাকক চাইকেল দিয়া হয় গতিকে আমি ল'ৰাবিলাকক ক্লাছ 9 আৰু 10ত পঢ়ি থকা BPL কেটেগৰী যিখিনি ল'ৰাসকল আছে সেইসকলক আমি চাইকেলৰ ব্যৱস্থা কৰিম আৰু ইতিমধ্যে আমাৰ সেই আঁচনিৰ আমাৰ স্কুলত 206টা চাইকেল আহিছে যদিও আমাৰ BPL কেটেগৰীৰ ল'ৰা ছোৱালী বহুত আছিলে কিন্তু সকলোতো ইয়াতো সম্ভৱ নহয় তাৰ মাজৰ পৰাই আমাৰ 206টা চাইকেল আহিছে তাৰে আমি আজি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আজি হাতত লৈছোঁ আমি সৌভাগ্য যে আমাৰ আজিৰ এই চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীত আমাৰ 30 নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ MLA শ্ৰীযুত লৰেন্স ইছলাৰী ছাৰ আমাৰ BTCৰ দুজন কাৰ্যবাহী সদস্য আমাৰ লগতে আমাৰ শ্ৰীযুত উইলছেন হাজদা ছাৰ আমাৰ এইখন জমদুৱাৰ BTC সমষ্টিৰ MCLA তথা আমাৰ ৰেলৱা নাজৰিন আলী ছাৰ আৰু আমাৰ ইয়াত উপস্থিত অন্য ব্যক্তিসকলৰ দ্বাৰাই আজি আমি ইয়াৰ শুভাৰম্ভ কৰিছোঁ আমি অশেষ ধন্যবাদ জনাইছোঁ যে আমাৰ এইখন অঞ্চল অতিকৈ সীমামূৰীয়া অঞ্চল আৰু বহু দূৰ দূৰণিৰ পৰা আমাৰ এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আহে আৰু বহু দূৰৰ পৰা আহে কাৰণ এতিয়া বৰ্তমান আমাৰ প্ৰায় 2000 ল'ৰা ছোৱালী আমাৰ ইয়াত